বৰবাম তিনিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত শ্ৰীযুত লক্ষীধৰ নাথ ছাৰে এটি কবিতা লিখি উলিয়াইছিলে। সেই কবিতাটোৱে মই আপোনালোকৰ আগত পাঠ কৰিবলৈ ওলাইছোঁ, ভুল হ'লে ক্ষমা কৰিব। কবিতাৰ শিৰোনাম স্বাধীনতাৰ সন্মুখত। দেউতা শুনাচোন, কালি স্কুলত এখন ৰচনা লিখিছিল। ছাৰে লিখিব দিছিল বিষয় ভাৰতৰ স্বাধীনতা দিৱস। মই সুন্দৰকৈ লিখিলোঁ। ছাৰে কৈছিল, তোমালোকে যি জানা তাকেই লিখা। সেয়েহে মই যি জানো তাকেই লিখিলোঁ। কি লিখিলোঁ জানা দেউতা? স্বাধীনতা দিৱস মানে বন্ধ, দোকান বজাৰ বন্ধ, গাড়ী মটৰ বন্ধ, আনকি খেলা ধূলাও বন্ধ। স্বাধীনতা দিৱস মানে ঘৰতে সোমাই থকা মন্ত্ৰী MLA পুলিচ মিলিটাৰীৰ চাইৰেন বজাই বজাই অহা যোৱা। টেলিভিছন ৰেডিঅ'ত প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী আৰু পাৰ্লিমেণ্টৰ ভাষণবোৰ শুনি বৰ ভাল লাগে। একেবাৰে নিচা লাগি যায়। গোটেই দেশখনেই নিচা লাগে। নিচা ৰাগীত আকাশত চাং পাতে, কল্পনাৰ বালিঘৰ সাজে, সপোন দেখে, সপোনতে আকৌ সপোন দেখে। সেই নিচা যাবলৈ পুৰাপুৰি এবছৰ লাগে। এবছৰৰ পাছত আকৌ স্বাধীনতা দিৱস, আকৌ নিচা। সেনেকৈয়ে চলিছে 3-5 বছৰ। সেই স্বাধীনতা দিৱসতে শিল্পী সাহিত্যিকসকলক পুৰস্কাৰ দিয়ে। তাৰ পাছৰ পৰা তেখেতলোকৰ মাত কথাবোৰ কোমল কোমল হয়, নাকিসুৰীয়া হয়। আৰু কি লিখিলোঁ জানা দেউতা? লিখিবলৈ ভয়েই লাগিছিল, তথাপিও লিখিলোঁ। স্বাধীনতা দিৱস মানে বোমা। বোমা বিস্ফোৰণ, প্ৰকাণ্ড শব্দ, কলা কলা ধোঁৱাৰ আতংক। শিশু কিশোৰী কিশোৰীৰ ছিন্ন ভিন্ন দেহ, গছৰ ডালত লাগি থাকে ছিন্ন ভিন্ন দেহাংশ। কেঁচা তেজৰ কেঁচেমা কেঁচেম গন্ধ, হাৰ্টজনৰ চিৎকাৰ, মৰণ কাতৰ চিৎকাৰ, সন্তান হাৰা পিতৃ মাতৃ হিয়া ভঙা কান্দোন। স্তব্ধ হৈ যায় চঞ্চল জনজীৱন। স্বাধীনতা দিৱস শব্দটোৱেই যেন এটা বোমা হৈ খেলি আহে। বহু শিশুৱে টোপনিতে চিৎকাৰ কৰি উঠে, নাহিবা নাহিবা, তোমালোক নাহিবা। সেই ভয়ংকৰ বৈঠকলৈ আহিলে তোমালোক মাংস পিন্ধি
অন্ধ হৈ যাবা মন্তব্য ঘৰত কি লিখিলো জানা দেউতা সেই ভয়ংকৰ স্বাধীনতা দিৱসে আৰু কেতিয়াও নাহে ধন্যবাদ